Hello everyone, welcome back to my YouTube channel. মই মেৰি সকলোকে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলোৱে যাতে ভালে আছে। আজি মই আপোনালোকক দেখাব গৈ আছো। থাম্বনেল দেখি নিশ্চয় আপোনালোকে গম পাইছে। তথাপি মই আপোনালোকক কৈ দি আছো মই দেখাম আজি ৰসমালাই ঘৰত কেনেকৈ বনাব পাৰি আৰু মই এটো ঘৰৰ গৰু গাখীৰৰ পৰা বনাম। সো আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাব। আৰু সো আমি ভিডিওটো এতিয়া স্টাৰ্ট কৰো। এতিয়া মই চানাখিনি বনোৱাবৰ কাৰণে গাখীৰ উতলাই লম। গাখীৰখিনি এতিয়া উতলি আহিছে আৰু তাত আমি এচামুচ বা 2 চামুচ ভিনেগাৰ দি দিম। আমাৰ চেনা ৰেডি হ'ল, সো মই গেছটো অফ কৰি দিম। আৰু এয়া চেনাখিনি ঢালিবৰ কাৰণে মই কটনৰ কাপোৰ এখন লৈ লৈছোঁ। আপোনালোকে যিকোনো কটনৰ কাপোৰ লৈ ল'ব পাৰে, ৰুমাল ল'লেও হৈ যাব। আৰু এতিয়া চেনাখিনিৰ ওপৰত মই অকণমান ঠাণ্ডা পানী দি দিম। The next day. এতিয়া চেনাখিনিৰ লগত এচামুচ কৰ্ণফ্লাৱাৰ মিক্স কৰিম আৰু তাৰ পিছত গোটেইখিনি আমি ভালদৰে মিক্স কৰি ল'ম। যদি মিক্স কৰাত অকণমান ড্ৰাই টাইপ হৈছে তেতিয়াহ'লে অকণমান পানী মিহলাই দিব পাৰে, একো প্ৰব্লেম নাই। আৰু এয়া আমাৰ ডো ৰেডি হৈ গ'ল। সো মই ৰাউণ্ড শ্বেপত গোটেই সৰু সৰু কৰি মিডিয়াম সাইজত গোটেইখিনি বনাই ল'ম। আৰু এয়া চানা বল কেইটা এতিয়া বইল হ'বলৈ দিছোঁ। গেছৰ ফ্লেম মিডিয়াম ৰাখিছোঁ আৰু লাষ্ট মিনিটত ফ্লেম অকণমান হাই কৰি দিলে হ'ল। আৰু এয়া আমাৰ চানা বল ৰেডি হৈ গ'ল। সো এতিয়া আমি বনাম ৰাবৰি। সো তাৰ কাৰণে আমি 1/2 লিটাৰ গাখীৰ লৈ ল'ম আৰু সেইখিনি বইল হ'বলৈ দিম। আৰু এয়া মই দি দিছোঁ ইলাইচি। আৰু এতিয়া দিম মই 2 চামুচ চেনি। আৰু এয়া মই দি দিছোঁ বাদাম কেইটা গুড়ি কৰি। সো আপোনালোকে যিকোনো বাদাম ইয়াত দিব পাৰে ফ্লেভাৰ কাৰণে।
আৰু মোৰ লগত যেহেতু কেশৰ নাছিলে সো মই হালধি গুড়ি অকমান দি দিছো আৰু আপোনালোকে ফুড কালাৰ ইউজ কৰিব পাৰে এটো একেবাৰে অপচনেল হয় ready taste কেনেকুৱা হৈছে হেতুটো মই আপোনালোকক জনাব নোৱাৰিম সো আপোনালোকে ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা হৈছে ভিডিওটো চাই কেনেকুৱা পালে যদি ভাল পাইছে কমেন্ট কৰিব লাইক কৰিব আৰু লগতে শেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰি দিব সাপোৰ্ট কৰিব so don't forget to subscribe to my channel so please subscribe and so আজি কাৰণে এইখিনি so thank you love you bye bye